নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো এই ক্লাছেছ ইন এছামিছৰ আন এটা নতুন ভিডিঅ'লৈ হয় বন্ধু-বান্ধৱীসকল আজি আমি ডিএ এৰ বিষয়ে আলোচনা কৰিম আজি এটা অসম চৰকাৰৰ পৰা ভাল নিউজ আহিছে বলক আমি নিউজটো চাও তাত কি লিখা আছে হয় বন্ধু-বান্ধৱীসকল আপোনালোকে গমে পায় যে যোৱা কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে যেটো ডিএ আছে ডিএনএছ এলাউন্স বা মৰগীয়া বোনাছ 31% পৰা 34% লৈ বৃদ্ধি কৰিছিল কিন্তু আমাৰ অসম এপ্ৰিল তাৰিখে আমাৰ অসম চৰকাৰৰ এই বিষয়ে নিৰ্দেশনা জাৰি কৰিছে তেন্তে বলক চাও বন্ধু-বান্ধৱীসকল নিৰ্দেশনাখনত কি লিখা আছে হয় বন্ধু-বান্ধৱীসকল চাও যেটো আপোনাৰ এটো জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আসাম ফাইনান্স ডিপাৰ্টমেণ্ট দিস প্ৰফাইলৰ পৰা আৰু তাত সাবজেক্ট লিখা আছে পেমেন্ট অফ ডিএনএছ এলাউন্স ডিএনএছ ৰিলিফ to the serving government employees, state government pensioners, family pension holders, extraordinary pension holders in revised rates effect from 1st January 2022 applicable for revised pay scale as per ROP rules 2017. Hi বন্ধু-বান্ধৱীসকল তাত লিখা আছে the undersigned is directed to refer to finance department's office memorandum যেটো আছে ডেট আপোনাৰ 16 দিয়া আছে and to say that Governor of Assam is placed to decide that the DNS allowance DNS relief to the state government employees and the pensioners who are entitled to draw pay and pension as per ROP rules 2070 shall be admissible as per rates shown below. হয় বন্ধু-বান্ধৱীসকল চাওক লিখা যেটো আপোনাৰ পিৰিয়ড দি আছে আপোনাৰ জানুৱাৰী 1 তাৰিখৰ পৰা আমি এতিয়া যেহেতু আপোনাৰ এপ্ৰিল মাহ চলি আছে অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহৰ যেটো আপোনাৰ এৰিয়াৰ আছে হেতু আমি পিছত লাভ কৰিম শতাংশ দিয়ে আপোনাৰ আগৰ পৰা চলি আছিল এতিয়া 3% প্লাস হৈ কেনে আমাৰ 34% হলগৈ হয় বন্ধুসকল এতিয়া আপোনাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলে 34% দিয়ে লাভ কৰিবলৈ সক্ষম হ'ব সব বন্ধু-বান্ধৱীসকল তল কিছুমান নিৰ্দেশনা দিয়া আছে আমি গুটেখিনি পঢ়ি নখনাম বাৰু কিন্তু আমি দুদিনটা কথা পঢ়িবলৈ চেষ্টা কৰিম সব সাই এক নম্বৰ লিখা আছে the current entrance rate of 34% DA shall be paid along with monthly pay pension from the month of April সব বন্ধু-বান্ধৱীসকল আপোনালোকে DA টো এই মাহৰ পৰা অৰ্থাৎ আপোনাৰ এপ্ৰিল মাহৰ দৰমহাৰ লগতে আপুনি এই 34% DA লাভ কৰিবলৈ সক্ষম হ'ব আৰু যেটো আপুনি এৰিয়াৰ কথা কৈছে area লিখে চাওক the area of DADR with effect from 1st January to 2022 to 31st March অৰ্থাৎ বন্ধু-বান্ধৱীসকল ইয়াত আপোনাৰ জানুৱাৰী পৰা মাৰ্চ লৈকে যেটো আপোনাৰ 3 মাহৰ যেটো আপোনাৰ এৰিয়াৰ হয় সেই এৰিয়াটো আপোনাৰ কোনো সিঙ্গেল ইনষ্টলমেন্টত বেংক একাউন্টত দিয়া হ'ব অৰ্থাৎ হয়তো আমি অহা মাহৰ ভিতৰতে আমাৰ যেটো আপোনাৰ এৰিয়াৰ আছে 3% কৰি আপোনাৰ যেটো এৰিয়াৰ হয় 3 মাহৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ এটা আপুনি পাই যাব হয় বন্ধু-বান্ধৱীসকল আজি নিউজটো এটো আছিল আপোনাৰ বন্ধু-বান্ধৱ বৰ্গৰ লগত শেয়াৰ কৰিব আৰু যদি ভিডিওটো ভাল লাগিলে তেতে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ বন্ধু-বান্ধৱীসকল মোৰ ভিডিওটো সম্পূৰ্ণ চাবৰ বাবে জয় অসম।